হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত প্ৰেগনেঞ্চি মানে গৰ্ভাৱস্থা প্ৰথম কেইটামান লক্ষণৰ বিষয়ে ক'বলৈ লৈছোঁ। এক নম্বৰতে হৈছে মাহেকীয়াটো পলমকৈ হোৱা বা মাহেকীয়াটো নোহোৱা। আপোনাৰ যিটো নিৰ্দিষ্ট তাৰিখ থাকে সেই তাৰিখত যেতিয়া মাহেকীয়া নহয়, সেইটো এটা আপোনাৰ গৰ্ভাৱস্থা প্ৰথম লক্ষণ বুলি আপুনি ভাবিব পাৰে। 2 নম্বৰতে হৈছে বাৰে বাৰে পেচাব কৰা। মানে কেতিয়াবা এনেকুৱা লাগে প্ৰেগনেঞ্চি অৱস্থাত প্ৰায় বেছিভাগ মহিলাই খুব ঘনাই ঘনাই পেচাব হয়, সেইটো হৈছে আন এটা লক্ষণ। আৰু এটা লক্ষণ হৈছে মানে ৰাতিপুৱাই শুই উঠি আপোনাৰ মানে কিবা এটা খাবলৈ মন নাযাব, বমি বমি ভাৱ আহিব, সেইটো কয় মৰ্ণিং ছিকনেছ বুলিও কয়। তাৰপিছত আন এটা হৈছে আপোনাৰ খুব ভাগৰা যেন লাগিব, কিবা কাম এটা কৰিলেও খুব ভাগৰ লাগিব, অলপতে মানে উশাহটো ল'বলৈও অকণমান মানে অলপ ভাগৰুৱা যেন লাগিলে যেনেকুৱা লাগে তেনেকুৱা লাগিব। তাৰপিছত আন এটা হৈছে আপোনাৰ হৈছে লেট্ৰিনটো মানে শৌচ অলপ কঠিন হোৱা বা কেতিয়াবা আকৌ পনীয়াও হ'ব পাৰে, মানে পাতলীয়া যিটো কয় লুজ মোচন বুলি কয় তেনেকুৱাও হ'ব পাৰে। তাৰপৰা আন এটা হৈছে আপোনাৰ স্তনৰ আকাৰ বৃদ্ধি হোৱাৰ। এইটো লক্ষণ আচলতে কেইদিনমান পাছত দেখা যায়, কিন্তু কিছুমান মহিলাৰ প্ৰথম অৱস্থাতে দেখা যায়। তাৰপৰা আন এটা লক্ষণ হৈছে এই ধৰক আপোনাৰ মানে পেটত মানে কিবা এটা যেন মানে এনেই অলপ কিবা মানে অলপ এটা অনুভৱ হয় আৰু অলপ গধুৰ নিচিনা বা কিবা এটা মানে লাগে, মানে নৰ্মেল যেনেকুৱা লাগে আমাৰ তেনেকুৱা নহয়, অলপ মানে বেলেগ ধৰণৰ ফিল হয়। তাৰপাছত আন এটা হৈছে মনৰ পৰিৱৰ্তন, মানে মুড চুইং হোৱা, খুব মানে আপোনাৰ মনটো মানে এই হঠাতে ভাল লাগিব, এই হঠাতে বেয়া লাগিব, তেনেকুৱা ধৰণৰ প্ৰব্লেম। আৰু বহুত লক্ষণ আছে, আজি মই আপোনালোকৰ আগত এইকেইটাই কৈছোঁ। আৰু আপুনি যদি প্ৰেগনেণ্ট তেন্তে আপোনাৰ ইয়াৰ কোনটো লক্ষণে দেখা দিছে মোক কমেণ্ট কৰি জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই। আৰু এনেকুৱা যদি প্ৰেগনেঞ্চি ৰিলেটেড আৰু যদি আপোনাৰ কিবা জানিবলৈ বিচাৰে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু এনেকুৱা ভিডিঅ' লৈ মই পুনৰ আহিম। বাই।